এয়া মই চাওমিন বনাবলৈ ওলাইছোঁ। বলকচোন আপোনালোকেও চাই চাওক কেনেকৈ বনাইছোঁ আৰু কি কি দিছোঁ। প্ৰথমবাৰ এনেকৈ দিছোঁ ভিডিঅ' কথা কয়। এনেই মই এনেকুৱা ভিডিঅ' নাই বাৰু, কেনেকুৱা হৈছে নাজানো, আপোনালোকে জানিব। এনেকৈ আপোনালোকে ঘৰতে বনাই খাব পাৰিব। ঘৰতে থকা বস্তুৰে এনেকৈ চাওমিন বনাই খাব পাৰিব। আৰু পিছলৈ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এয়া চাওমিন আমাৰ ৰেডি।